প্ৰতিজন মানুহৰ বুকুতেই হয়তো একজন কবি থাকে লুকাই লুকাই গোপনে, আৰু সেই গোপন কবিগৰাকীয়ে চেলু বিচাৰি থাকে অহৰহ ওলাই আহিবলৈ নিজৰ জানিতে। বিদ্যুৎ শইকীয়াৰ কবিতা আজি আমি লৈ আহিছোঁ। তেওঁৰ কবিতাৰ যি অৰ্থ ঘনত্ব সেয়ে সঁচাকেই চুই যায় আমাক। আহক তেওঁৰ কবিতাৰ জগতলৈ আমি এবাৰ প্ৰৱেশ কৰোঁ। কবিতাৰ শিৰোনাম এখন পানীৰ হাত। ধৰি ৰাখিব নোৱাৰিলোঁ এখন বিশেষ হাত। সেই হাতখনৰ সৈতে ধুনীয়া লিহিৰি পবালি সোণ বৰণীয়া আঙুলিবোৰ পানীৰ আছিল। খামুচি ধৰোঁতেই নৈ হৈ বৈ পৰিছিল মোৰ গোটেই গাত। পানী আৰু পানী, ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নি পানী। পানীয়ে পেলাই থৈ গ'ল পলস। পলসুৱা বুকুত এতিয়া এডৰা বিষ ফুল ফুলে। ঘাট এৰি থৈ বৈ যোৱা নৈ আৰু উভতি নাহে। কলিজাখন নিগনি এটাই দিনে ৰাতিয়ে কুটে। ভাটিয়ালি গীত এটাৰে সপোন ডিঙাত উঠি ময়ো গুচি যাওঁ ভটিয়াই অৰঙে দৰঙে অকলে।